নমস্কাৰ বন্ধুসকল, মই হৃদয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেল ডিটেইল বন্ধুলৈকে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম নৱেম্বৰ মাহত ইণ্ডিয়াত লঞ্চ হ'ব লগা স্মাৰ্টফোনৰ বিষয়ে। বন্ধুসকল, আপোনালোকে হয়তো দেখিছে যে উৎসৱৰ বতৰ ষ্টাৰ্ট হোৱাৰ পৰা বহুত কোম্পানী বহুত স্মাৰ্টফোন ইণ্ডিয়াত লঞ্চ কৰি দিছে আৰু নৱেম্বৰতো বহুত স্মাৰ্টফোন ইণ্ডিয়াত লঞ্চ হ'বলৈ গৈ আছে। মোৰ মতে আপোনালোকে হয়তো ইমান বেছি স্মাৰ্টফোন লঞ্চ হ'লে কনফিউজ হৈ যায় যে কোনটো স্মাৰ্টফোন আপোনালোকৰ কাৰণে ভাল হ'ব। সঁচাকৈ যদি আপুনি কনফিউজ হৈ যায় তেনেহ'লে আপুনি আমাৰ পেজটোক লাইক কৰি ল'ব পাৰে, ফেচবুক পেজটোক লাইক কৰি ল'ব পাৰে বা আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কাৰণ আমি তাত স্মাৰ্টফোনৰ স্পেচিফিকেশ্যন আৰু প্ৰাইচটো কম্পেয়াৰ কৰি পেলাই আপোনালোকক জনাওঁ যে কোনটো স্মাৰ্টফোন আপোনালোকৰ কাৰণে ভাল হয়। বন্ধুসকল, যি কি নহওক, আমি নৱেম্বৰ মাহৰ কথা ক'ম। নৱেম্বৰ মাহত বহুত স্মাৰ্টফোন ব্ৰেণ্ডে বহুত ধুনীয়া স্মাৰ্টফোন লঞ্চ কৰিবলৈ গৈ আছে ভাৰতত। ইয়াতে যদি আমি প্ৰথম স্মাৰ্টফোনটোৰ কথা কওঁ, আমি প্ৰথমতে ক'ব লাগিব ৰিয়েলমিৰ কথা, কাৰণ কোৱা হৈছে যে ৰিয়েলমিয়ে 20 তাৰিখে এটা নতুন স্মাৰ্টফোন লঞ্চ কৰিব। তাৰ কাৰণে অলৰেডি ৰিয়েলমিয়ে চবকে ইনভিটেশ্যন পঠাই দিছে। ৰিয়েলমি X2 Pro হয়তো ইণ্ডিয়াত লঞ্চ হৈ যাব, কাৰণ এই স্মাৰ্টফোনটো অলৰেডি চাইনাত লঞ্চ হৈ গৈছে। আৰু যদি আমি এই স্মাৰ্টফোনটোৰ কথা কওঁ, এইটো এফৰ্ডেবল 90Hz ডিছপ্লে থকা এটা স্মাৰ্টফোন হয়, য'ত আপোনালোকে 6.55 ইঞ্চৰ ডিছপ্লে পাব, ফ্লুইড এমোলেড ডিছপ্লে টেকনলজি হয়। এইটো ফুল HD প্লাছ ডিছপ্লে পাব, স্নেপড্ৰেগন 855 প্লাছ প্ৰচেছৰ পাব, কোৱাড কেমেৰা ছেটআপ পাব, যাৰ মেইন কেমেৰাটো হ'ব 64 মেগাপিক্সেলৰ, ফ্ৰণ্টত 16 মেগাপিক্সেলৰ কেমেৰা পাব, 4000 mAhৰ বেটাৰী পাব, 50 Watt ফাষ্ট চাৰ্জিঙৰ সৈতে আহিব এই বেটাৰীটো, এণ্ড্ৰইড 9 আৰু কালাৰ OSৰ লেয়াৰিং পাব। ইয়াতে এই যিটো স্মাৰ্টফোন হয়, এই স্মাৰ্টফোনটো ৰিয়েলমিৰ প্ৰথম ফ্লেগশ্বিপ মডেল বুলি ক'ব পাৰি, আৰু এই ফোনটোৱে ৰেডমিৰ K20 Proক টক্কৰ দিব বুলি কোৱা হৈ আছে। ইয়াতে 27200 টকাৰ আশে-পাশে এই স্মাৰ্টফোনটো ইণ্ডিয়াত লঞ্চ হৈ যাব লাগে। যি কি নহওক, যেতিয়া লঞ্চ হয় আমি অবভিয়াছলি ইয়াৰ ওপৰত এটা স্পেচিফিক ভিডিঅ' বনাম। নেক্সট যিটো স্মাৰ্টফোন, এই স্মাৰ্টফোনটো হ'ল অনাৰ 9X Pro। 9X Pro বা 9Xটো বহুত দিনৰ পৰা কোৱা হৈছিলে লঞ্চ হৈ যাব, বাট ফাইনেলি নৱেম্বৰ মাহত এইটো লঞ্চ হৈ যাব লাগে। 9X আপোনালোকে কিৰিন 710 প্ৰচেছৰৰ লগত পাব, 9X Pro আপোনালোকে কিৰিন 810 প্ৰচেছৰৰ লগত পাব। দুটা স্মাৰ্টফোনতে ছাইডত মানে বডিত ফিংগাৰপ্ৰিণ্ট সেন্সৰ পাব, ৰিয়াৰত 48 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা, 2 মেগাপিক্সেলৰ ছেকেণ্ডেৰী কেমেৰা পাব, 8 মেগাপিক্সেলৰ ৱাইড এংগেল কেমেৰা পাব 9X Pro ফোনটোত, 4000 mAhৰ বেটাৰী পাব, এণ্ড্ৰইড 9 পাই EMUI 10ৰ লেয়াৰিঙৰ সৈতে পাব। আৰু এই স্মাৰ্টফোনটো 14000ৰ আশে-পাশে লঞ্চ হৈ যাব লাগে। যি কি নহওক, যেতিয়া লঞ্চ হয় আমি অবভিয়াছলি ইয়াৰ ওপৰত এটা স্পেচিফিক ভিডিঅ' বনাম। বন্ধুসকল, নেক্সট যদি আমি কওঁ ভিভ'ৰ কথা। আপোনালোকে যাতে ভিভ' ইণ্ডিয়াৰ 3rd লাৰ্জেষ্ট কোম্পানী হয় যিটো চেলিঙৰ ক্ষেত্ৰত, আৰু ভিভ'ৰ ফোনবিলাক অবভিয়াছলি বহুতেই ধুনীয়া ধৰণৰ হয়। লগতে ইয়াতে আপোনালোকে ভিভ'ৰ V70 Proটোৰ কথা জানে, যিটো ডুৱেল পপ-আপ কেমেৰা আছিলে 32+2 মেগাপিক্সেলৰ, বাট এইটোৰ প্ৰাইচটো কিছুমানৰ কাৰণে অলপ বেছি হৈ যায়। সেয়ে ভিভ' এতিয়া ভিভ' V70 নামৰ এটা নতুন স্মাৰ্টফোন আনিব, য'ত চববিলাক বস্তু ছেমেই থাকিব। 6.44 ইঞ্চৰ ফুল HD প্লাছ এমোলেড ডিছপ্লে, 48 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা, কোৱাড কেমেৰা ছেটআপৰ সৈতে, ফ্ৰণ্টত 32+2 মেগাপিক্সেলৰ কেমেৰা, 4100 mAhৰ বেটাৰী, বাট অলপ কম দামত মানে ইয়াতে ৰেম আৰু ষ্ট'ৰেজত অলপ চেঞ্জেছ থাকিব। বাকী মোৰ মতে এইটো বহুতেই ধুনীয়া ধৰণৰ এটা অপশ্যন মোৰ মতে আপোনালোকৰ লগত হ'ব লাগে। 20000ৰ ভিতৰত আশে-পাশে 20000ৰ আশে-পাশে এই স্মাৰ্টফোনটো ইণ্ডিয়াত ভিভ'য়ে লঞ্চ কৰিব লাগে। যদি অবভিয়াছলি ভিভ'য়ে এই স্মাৰ্টফোনটোক লঞ্চ কৰি দিয়ে, আৰু যদি আপুনি ভিভ' V17 Pro স্মাৰ্টফোনটো দামৰ কাৰণে কিনা নাছিলে, এই স্মাৰ্টফোনটো মোৰ মতে আপোনাৰ কাৰণে এটা ভাল অপশ্যন হ'ব পাৰে। লাষ্ট ফোনটো হ'ল ৰিয়েলমিৰ 5S। ৰিয়েলমি 3i আপোনালোকে জানে, এটা ধুনীয়া ধৰণৰ বাজেট ফ্ৰেণ্ডলি ফোন, যিটো ফোনত আপোনালোকে সকলোবিলাক গেমৰ পৰা আৰম্ভ কৰি প্ৰচেছৰৰ পৰা আৰম্ভ কৰি চববিলাক ধুনীয়াকৈ কৰিব পাৰে। 8-10 ভিতৰত বহুতেই ধুনীয়া ধৰণৰ ফোন বুলি ক'ব পাৰে ৰিয়েলমি 3i। তো ৰিয়েলমি 3iক ৰিপ্লেচ কৰিবৰ কাৰণে এতিয়া ৰিয়েলমিয়ে 5Sক মাৰ্কেটত আনিব বুলি কোৱা হৈছে, আৰু মোৰ মতে 20 তাৰিখে ৰিয়েলমিয়ে এইটো 5Sকো লঞ্চ কৰি দিব লাগে। যি কি নহওক, এই ফোনটোৰ বিষয়ে ইমান স্পেচিফিকেশ্যন লিক নাই, তথাপিও এই স্মাৰ্টফোনটো মোৰ মতে 8999 মানে 9000 টকাৰ আশে-পাশে লঞ্চ হৈ যাব লাগে। যদি এই স্মাৰ্টফোনটো 9000 টকাৰ আশে-পাশে লঞ্চ হৈ যায়, আৰু যদি ইয়াৰ স্পেচিফিকেশ্যন বহুতেই ধুনীয়া ধৰণৰ হয়, ৰিয়েলমি 3i নিচিনা হয়, তেনেহ'লে অবভিয়াছলি স্মাৰ্টফোনটো এটা ধুনীয়া ধৰণৰ বাজেট স্মাৰ্টফোন বুলি ক'ব পৰা যাব। যি কি নহওক, আপোনালোকে মোক কমেণ্টত জনাওক যে এই স্মাৰ্টফোন কেইটাৰ আপোনালোকৰ কোনটো চবতচে বেছি ভাল লাগিল, আৰু কোনটোৰ কাৰণে আপুনি চবতচে বেছি এক্সাইটেড। বন্ধুসকল, আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব, আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি ল'ব যদি চাই আছে, ফেচবুকত আমাৰ পেজটো লাইক কৰি ল'ব যদি চাই আছে, ইউটিউবত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো দবাই দিব, যাতে আমাৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। বন্ধুসকল, আজিৰ বাবে ধন্যবাদ। জয় অসম।